এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে। কোনো জীৱিত বা মৃত ব্যক্তিৰ ইয়াৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। এই নাচা কিয়া এই ছাগলাটোৰ বেবেনি? আৰে ভাই, আমি অসমীয়া গিলাই যদি ইতেন এই বিহুটিতে ফূৰ্তি নকৰো তেতিয়াহ'লে আৰু কিতেন ফূৰ্তি কৰিম? দে ফূৰ্তি কৰিবি দে। তাৰে আগতে আমাৰ ভিডিঅ' চাই থকা চব গিলাকে কিবা এটা কৈ দি বিহু বুলি। নিশ্চয় নিশ্চয়। তো বন্ধুসকল, আপোনালোক সকলোলৈকে আমাৰ এই বদ্ৰু আছাম ইউটিউব চেনেলৰ তৰফৰ পৰা ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনালো। আৰু সকলোৱে যাতে মিলি জুলি এই ভোগালীৰ ভোগ উপভোগ কৰে তাৰে কামনা কৰিলো। আৰু আপোনালোকে যদি পিঠা চিঠা বনাইছি তেতিয়াহ'লে আমাক খাবা মাতবো। শহুৱাটো নিজেতো এই বিহু বুলি কাকো এটাক মাতিবা নৰায়ে, বেলেগত তাতে খাৰ মাথা মাথা কনবৰতে কেৱল। বুঢ়া শিয়ালৰ দাঁত, বিহু লাৰু পিঠা পিছতো খাই থাকবি দে। আজি ৰাতি উৰুকা, আজি ৰাতিৰ কথা মাথা মাৰ। আজি ৰাতিৰ কথা আৰু কি মাথা মাৰবা লগা আছে? আজি ৰাতি খানা হব দগৰি। আজি ৰাতি খানা হব। কাৰ বাপেৰে মোৰে দি খানা খাবি? আৰে তয়ো বৰ গাধা হৈ থাকলি দে। তোৰ লাইফত উন্নতি বোলা বস্তুটো নহলে কোনবাৰ আমি নিজৰ পইচা দি উৰুকাৰ খানা খাওঁ? এইবাৰো সেনেকে আগৰ বাৰৰ দৰে চুৰ কৰাত লাগি যাম। এইবাৰো চুৰ কৰাত লাগি যাম, হয় না? তো নহলি আৰু কি? টিভি দেখিলে কি কৈ আছে শুনে নাই? বোলে 10টা বজাক লেগিহে মানুহ ঘৰৰ বাহিৰত থাকবা পারবো। 10টাৰ পিছত চব নিজৰ ঘৰে ঘৰে সোমবা লাগবো। মইতো কথা ভাবা নাছিলো দেখোন। হয়তন কি হব পিছে আমাৰ চুৰ কৰাটো? চাংকিদা, এইগিলা চুৰ কৰাতছে ইনষ্টাগ্ৰামৰ ৰিলছ বনাম দে। হেপী মাঘ বিহু বুলি দি ফেলে বনাম। চলি একে কাণতেলা চৰত মুতি দিবি। বৰ গোটেই ইনষ্টাগ্ৰামৰ ৰিলছ বনাইহি। তহঁতৰ দৰে চলি গিলাৰ কাৰণে আমাৰ মাজৰ পৰা দিনক দিনে বিহুটো নহয় যাবা দিছি, গম পাইছে না? মই কি কৰিলো? মই কৈছো কথাটো। চুপ, একদম চুপ তই, একো নকবি তই। বৰ গোটেই হেপী ভোগালী বিহু কয়, ইংলিছ মাৰে লেবেল তাৰ। নিজে যি ইংৰাজীৰ ইটো নাজনে সেইকাৰণে বেলেগে কলি সহ্যই নহয় একেবাৰে। কি কৈছা তই? কি কৈছা? দেৱে চাংকি, তইনো কি সৰু ছোৱালীটোৰ লগত লাগি আছা তেতিয়াৰ পাই? চাও চবে মোৰ কথা শুনি টান ভালকে। চলিয়াত শুন, আমাৰ দাদাই কিবা ভাষণ দিব বোলে এতিয়া। পচা বাচা, মোৰ লগত কিন্তু এইগিলা ফাল্টুমি নহয় দেই। ভেলা বুজিত বাহ ফাটা দি ফাটাই দিম। চুপ 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 চুপ। তেতিয়াৰ পাই কেৱল কাইজা 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 সিহঁতৰ। ৰাতি চুৰ কৰা প্লেনিং কৰা যদি বাকী চব বাদ দি গিলা। দে চাই টান চলি গিলা, আমি চুৰ কৰিম কৰাটো, কিন্তু কিন্তু কি আৰু? কিন্তু আমি চৰকাৰৰ নিৰ্দেশ মানি ফেলেহে চুৰ কৰিম। চৰকাৰৰ নিৰ্দেশ মানি চুৰ কৰিবি? তাৰ মানে চা, ফাৰ্ষ্ট কথা, আমি চুৰ কৰবা যাওঁতে মাস্ক আৰু চেনিটাইজাৰ লৈ যাব লাগব লগত। আৰু ছেকেণ্ড কথা, 2টা ভেকচিন লোৱা গিলেহে যাব পারবো চুৰ কৰবা। মই পিছে হলি কেনকে যাম চুৰ কৰবা? মোৰ দেখোন এটাহে ভেকচিন লাগছি। মায়েৰে চলি, তই বোলে চুৰ কৰবা নাযায় অলপ আগতে বকি আছলি। হলিও তহঁত গেলি গেলো তহঁতৰ লগত। একো দৰকাৰ নাই তই আমাৰ লগত যাবা, তই ঘৰত ৰিলছ বনাই থাকি যা। আৰু এতিয়া থাৰ্ড এণ্ড ফাইনেল ৰুল, আমি 10টা বজাৰ আগতে চুৰ কৰি আহি পেলাই ঘৰত সোমাব লাগব, গম পাইছে না? মানুহগিলা 10টা নাবাজতে ঘুমাব আৰু উৰুকাৰ দিনা। বোলে ধুমকে তোহাত আহিবৰ চুৰ কৰবা, আমি সোনকালে ঘুমাও, বেচেৰাতে সোনকালে চুৰ কৰি লৈ যাব পারবো। সিটো হ'ব দেচোন, পারলি আহিলো 10টাৰ আগতে, নলি লাগা অলপ দেৰি হলি হ'ল আৰু কি। চলি দে পিছে, আজি ৰাতি 9টা মানত যাম, চব গিলা ৰেডি হৈ আহিবি দে। আৰু চাংকি তই তহঁতৰ টচটো লৈ আহিবি দে, পোৱা লাগব না ৰাতি। হ'ব দে, তহঁতে পোহৰত টেনচনে ল'বা নাংগে। ধুমকেতু দা, লৈ যাৱে মোকো তহঁতৰ লগত। নৰা 2টা ভেকচিন নোহোৱাকে চুৰ কৰিব যাবা নৰা দেই, এইটো এছপিত নাই। লৈ যাৱে, মই ভ্লগ বনাম তাৰে এটা। পাগলা চাগলা হল কি যে নিজা। চলি যো এতিয়া ঘৰত যো। লৈ যাৱে মোকো, লৈ যাৱে। চলিয়াতে মানুহগিলা কিন্তু চব ঘুমাই নাই দেই, অলপ ভালকে চাই চিন্তি চুৰ কৰবি। হ'ব দে। চাংকি টচটো জ্বলো। জ্বলা ৰ। চাৰ্জ কিয় হ'ল কিজানি? ঘৰত চাৰ্জটো দি আনবা নৰলি? চাৰ্জ দিছিলোৱে ঘৰত, বেটাৰীটো অলপ বেয়া হৈছে কিজানি, বেছি সময় চাৰ্জে নাথাকে কিবা। চাৰ্জ নাথাকে বেছি সময়, কথা কবা আহিছি। চলিয়া এনেকে যো, পোহৰ নোহোৱাকে হ'ব যো। যো এইখান বেৰাখান লওঁ দে। লওঁ কামত আহিব দে। জয় বজৰংগ বলি কি জয়, আমৰেন্দ্ৰ বাহুবলী। ৰকাত খাৱা, এইটো ব্ৰইলাৰ মুৰ্গী, হাতী স্থান নহয়, ইমান যি বাহুবলী মাৰছা। মানে সেই ফিলটো আহি যায় না। চলিয়াত চাচোন মইতো কি পাইছো। সেইটো কাৰ মোটা বাল্টিং উঠাই লৈ আহিলি? চুপ ঘৰৰ মানুহ শুনা পালি দিব মছলা বাচা। চবৰে বস্তু চস্তু লোৱা আছে যদি যৌ পাই। এইটো বাল্টিংটো কি কৰিম, থৈ যাম না লৈ যাম? লৈ আহ, ৰাতি তই মোটা কৰবা পাৰবি। মোকে লাগব দে।
হে এইবাৰ কিন্তু মজা লাগছে দেই ওই গিটা কি আই ও স্যার ও আমি আকৌ চুত্তৰ কৰিব যা নাই স্যার সিটো দেখছো ৰ তহঁতৰ হাতে হাতে তহঁতে যে চুৰ কৰিব যা নাই ও স্যার ভুল হৈ গেল স্যার আৰু নকৰো স্যার গিটানো স্যার এইবাৰ যাবা থাকে আৰু কৰিব নোৱাৰাও ইয়াৰে পিছত এই গোটেই ৰাজ্যত কৰোণা হৈ আছে হা আৰু তহঁতে ৰাতি 11টা বজালৈকে চুৰ কৰি ফুৰিছা হা ও স্যার ও আমি সব নিয়ম চিয়ম মানি ফেলে আহিছো চুৰ কৰিব ও স্যার আমি সবে দুটা ভ্যাকচিন লৈছো আৰু লগত মাস্ক আৰু স্যানিটাইজাৰো লৈ আহিছো বাপৰে বাপ কি চুৰ এইকেইটা কৈ পিছে মাস্ক আনছা যদি মাৰা কিয় নাই হে মানে স্যার চুৰ কৰিব গেলি কোনোবাই খেদলি দৌৰবা লগা হয় না এই তিতান মানে মাস্ক পিন্ধি দৌৰলি এই উশাহ চুখা টানবা নৰি স্যার এই সেইকাৰণে মাৰা নাই পকেটতে আছে হয় নেকি ৰ পিছে তহঁতক আৰু এটা ভেকচিন দি আছো ৰ কলতিয়া কিছে আছে এই হাৰামিকেইটা পিঠি লাল কৰি পেলাক অ'কে ছাৰ হে চলিয়া দে চাও মই কি হৈ গিলে কি এই পলৌ ৰঞ্জন পলৌ এৰ পাই এই চালা কুকুৰ ক'ত পলাইছ তই ৰ তোক কলতিয়া বলক ধৰবা লাগব এই মাঘৰ উৰুকা জুতি ওলাই গেছি দে এই বন্যাকৰ লাঠি খাৱা হাতে একেবাৰে পিঠি দবৰা দবৰি কৰি দিছি কবে এই পাপ লাগি মৰিব হাতে এই সৰু সৰু চলিকেইটা কানকে মাৰছি তহঁত যাৱাই নাই এতিয়ানো ৰ তহঁতক পিছে ভালকে দিবা লাগব জুতি বিয়াৰ ছাৰ গেছো না আমি ইয়াতে